চাওক আজি আমাৰ কাৰণে এক বিৰাট গুৰুত্বপূৰ্ণ এটা মুহূৰ্ত আজিৰ পৰা দুই বছৰ বা তাৰ আগত আমি এটা সপোন চাইছিলোঁ যে আমাৰ ল'ৰা ছোৱালী যেনেকুৱা দ্য নেম ইজ ইউথ এম্পাৱাৰমেণ্ট ফৰাম যে আমাৰ ল'ৰা ছোৱালীক কেনেকৈ সবলীকৰণ কৰিব পাৰি আৰু খালি এই কিছুমান ল'ৰা ছোৱালীৰ কাৰণে নহয় আমি সদায় সপোন চাইছিলোঁ যে যদি কিছুমান ল'ৰা ছোৱালীয়ে এই চাকৰি পাবলৈ সক্ষম হয় বা জীৱনত আগুৱাই যাবলৈ সক্ষম হয় তেওঁলোকে আৰু ল'ৰা ছোৱালীক অনুপ্ৰেৰিত কৰিব পাৰিব আৰু এয়া এক বিপ্লৱ আৰম্ভ হ'ব আজি মই ভাবোঁ যে এয়া এক বৈপ্লৱিক মুহূৰ্ত হৈছে ৰেভলিউচনাৰী মোমেণ্ট আপোনালোকৰ আগত আজি 3জন ল'ৰা ছোৱালী তেওঁলোকে আসাম পুলিচৰ কনষ্টেবলৰ পোষ্টত চাকৰি পাইছে আমাৰ অঞ্চলৰ মানুহৰ ওপৰত ইমান বিশ্বাস আছে আমাৰ এই টিমৰ ওপৰত যিমান ল'ৰা ছোৱালীয়ে কষ্ট কৰিছে যিমান একদম এ টু জেড যিমান মানুহে কষ্ট কৰিলে দিছ ইজ এন কালেক্টিভ এফৰ্ট মোৰ এই টিমৰ ওপৰত ইমান বিশ্বাস আছে যে এদিন ইনশাআল্লাহ আমাৰ এই অঞ্চলৰ পৰা IAS ওলাব IPS ওলাব APSCৰ কাৰণে ল'ৰা ছোৱালী ওলাব আমাৰ এই কালেক্টিভ এফৰ্টৰে আমি ইমান আগুৱাই যাবলৈ সক্ষম হ'ম ইমানখিনি বিশ্বাস মই মোৰ এই অঞ্চলৰ প্ৰতিগৰাকী মানুহৰ প্ৰতি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ওপৰত যুৱক যুৱতীৰ ওপৰত ইমানখিনি বিশ্বাস মোৰ চবৰ ওপৰত আছে মই সেইকাৰণে ভাবোঁ আজি প্ৰবাবলি মানুহে আমাক আণ্ডাৰ এষ্টিমেট কৰিব পাৰে যে এইটো কেনেকৈ বিপ্লৱ হ'ব পাৰে মই ভাবোঁ দিছ ইজ এ ৰেভলিউচনাৰী মুভমেণ্ট এই বিপ্লৱ আৰম্ভ হৈছে আৰু আমি ইয়াত আগুৱাই লৈ যাম অঞ্চলবাসী ৰাইজক কি আহ্বান জনাব বা ছাত্ৰ ছাত্ৰীক আহ্বান এইটোৱে জনাম যে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে কষ্ট কৰিব লাগে আগুৱাই যাবলৈ বহুত বেছি কষ্ট কৰিব লাগিব নিজৰ ওপৰত বহুত বিশ্বাস ৰাখিব লাগিব প্ৰব্লেম আহি থাকিব বাট আমি সেই প্ৰব্লেমবোৰ ওপৰত কনচেনট্ৰেট নকৰি আমি আমাৰ যিবোৰ অপৰচুনিটিজ আছে সেইবোৰ ওপৰত কনচেনট্ৰেট কৰিব লাগে আৰু আমি চবৰে মই দুখন মহাবিদ্যালয় ইয়াত আছে তেওঁলোকৰ কৰ্তৃপক্ষক মই ধন্যবাদ জনাব বিচাৰিম এই আমাৰ গোটেই যিমান ইয়াত ইউথ এম্পাৱাৰমেণ্ট ফৰামৰ A to Z মই চবৰ এতিয়া মানে নাম ল'লে মই বহুত দীঘল হৈ যাব চবকে মই ধন্যবাদ জনাব বিচাৰিম আৰু চবকে মই এইটো অনুৰোধ জনাব বিচাৰিম যে আপোনালোকে যদি বিচাৰে যে আপোনালোকৰ ল'ৰা ছোৱালীও আমাৰ লগত থাকি পেলাই আগুৱাই যাব বিচাৰে আমাৰ ফৰামটো সদায় অপেন আছে আমাৰ অলৰেডি এতিয়া এটা কোচিং চলি আছে SSC GDৰ কাৰণে গতিকে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত বিশ্বাস ৰাখক আমাৰ ওপৰত অলপ বিশ্বাস ৰাখক যে আমি আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে যিটো প্লেটফৰ্ম দিব লাগে আগুৱাই যাবলৈ সেইটো আমি দিব পাৰিম সেইটো এম্পাৱাৰমেণ্ট ফৰামৰ উদ্যোগত আৰম্ভ কৰা প্ৰশিক্ষণৰ জৰিয়তে আমাৰ চৰচাপৰিৰ 3গৰাকী প্ৰশিক্ষাৰ্থীয়ে আজি অসম পুলিচত চাকৰি পাবলৈ সক্ষম হৈছে এয়া খুব আনন্দৰ বিষয় আমাৰ এই চৰচাপৰিত ইয়াৰ পূৰ্বে এনেকুৱা কোনো ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা নাছিল আমি খুন্তলিবাসী নথৈ আনন্দিত ইউথ এম্পাৱাৰমেণ্ট ফৰামক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিখিনি ল'ৰা ছোৱালীয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি ইয়াত সফলতা অৰ্জন কৰিছে তেওঁলোক আচলতে আমাৰ এই বৃহত্তৰ খুন্তলি অঞ্চল বৃহত্তৰ এই চৰ অঞ্চলৰ কাৰণে অনুপ্ৰেৰণাৰ থল হ'ব তেওঁলোকক চাই আৰু শ ল'ৰা ছোৱালী ওলাই আহিব বুলি আমি আশা কৰিছোঁ আৰু এই আৰম্ভণিয়েই এটা বৃহৎ বটবৃক্ষৰ সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ আৰু আজিৰ তাৰিখত ইউথসকলক সঠিক পথ দেখুওৱা এইটো এটা খুব প্ৰেৰণাদায়ক এটা বিষয় হৈছে বুলি মই ভাবোঁ কাৰণ আজি আমাৰ এই চৰ অঞ্চলসমূহত ড্ৰাগছ আদি বিভিন্ন ধৰণৰ অসামাজিক কামে যি ধৰণে খোপনি মেলিছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ এনেকুৱা ধৰণৰ ভাল কাম ইষ্টাব্লিছ হোৱাটো খুবেই জৰুৰী আছিল আৰু সেইটো হ'ল বুলি মই ভাবিছোঁ